জুবিন আমাৰ প্ৰাণৰ আপোন, আমি ন্যায় বিচাৰিমে, হাজাৰ বাৰ বিচাৰিম। জেলতো যদি ভৰাই তেতিয়াও ন্যায় বিচাৰিম। ৰাজনীতি কৰিছে বুলি কওক, আমি কৈ থাক তেওঁ জীৱকে। পৃথিৱীৰ সব মানুহে জানে ন্যায়ালয়ে দিব, আৰু ন্যায়ালয়ে ন্যায় দিবৰ কাৰণে চাৰ্জশ্বিটখনটো ষ্ট্ৰংকে বনাব লাগিব। অপৰাধীবিলাকৰ ওপৰত এনকুৱাৰী হ'ব লাগিব, তদন্ত হ'ব লাগিব, চাৰ্জশ্বিট ষ্ট্ৰং বনাব লাগিব। এতিয়া তেওঁলোকে যিখন চাৰ্জশ্বিট বনাইছে, প্ৰথমতে তেওঁইতো কৈছিলে ন্যায় আমি দিম, ন্যায় বিজেপিয়ে দিব। এতিয়া কৈছে ন্যায়ালয় দিব। আমি জানো ন্যায়ালয় দিব, বাট তেওঁলোকে যিখন চাৰ্জশ্বিট বনাইছে, আফটাৰ ইলেকশ্যন এমাহ দুমাহ তিনিমাহ পিছত গোটেইকেইজনে জামিন লৈ পানি মানুহৰ আগত তিল গিলাই ঘূৰি। তেওঁ কেনেকৈ ন্যায় দিব মোক কথাটো বুজাই দিয়ক। আপোনালোকে তেওঁ কিয় নুসুধিলে? নমস্কাৰ বন্ধু বান্ধৱী, কি খবৰ আপোনালোকৰ? এইটো আপডেট মই জুবিনদাৰ বাবে আকৌ এবাৰ বনালোঁ, যাতে জুবিনদাৰ ন্যায় সোনকালে পাব। সেইকাৰণে মই জুবিনদাৰ বাবে এটা আপডেট আনিলোঁ। আপোনালোকে মোক কৈ আছিল দাদা জুবিনদাৰ বাবে এটা আপডেটছ লৈ আহিব বুলি, সেইকাৰণে মই এছামিছত জুবিনদাৰ বাবে এটা আপডেটছ লৈ আহিলোঁ। ঠিক আছে, আমাৰ জুবিনদা মৃত্যু হৈছিল 19 ছেপ্টেম্বৰত। এতিয়া আমাৰ জুবিনদাৰ ন্যায়ৰ বাবে আমি কেইদিন ৰখি থাকিম? আজি এবছৰ ধৰি আমি ৰখি থাকিব নোৱাৰিম। আজি এবছৰ হ'বগৈ, জুবিনদাৰ না ন্যায় পাইছে না হত্যাকাৰীক শাস্তি দিছে, কোনো এটাও নাই। তে জুবিনদাৰ ন্যায় আমি নাপাম নেকি? জুবিনদাৰ ন্যায় আমি কেতিয়াও নাপামে চাগে। সেই বুলি আমি জুবিনদাক পাহৰি যাব নোৱাৰোঁ। ঠিক আছে, সকলোৱে কৈছে এই মাহতে জুবিনদাৰ ন্যায় লাগিব। আৰু আমাৰ অসম চৰকাৰে এটা কথা কৈছিল, আমি জুবিনদাৰ লগত কোনো ৰাজনীতিক তুলনা কৰা নাই আৰু আমি জুবিনদাৰ ন্যায় দিম। ছিংগাপুৰৰ পৰা চাৰ্জশ্বিট কৈ আছে যে কিবা জুবিনদাই বোলে কিবা হাৰ্ট এটেক হৈ পানীত ডুবি মৰিছিল। এইটো মিছা কথা। জুবিনদাক হত্যা কৰা হৈছিল আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে জুবিনদাক সঁচাকৈ হত্যা কৰা হৈছিল। তেতিয়াহ'লে জুবিনদাক হত্যা কৰা শুনি, জুবিনদাক হত্যা কৰা হ'ল বুলি বুজিও আজিলৈকে জুবিনদাৰ ন্যায় কিয় পোৱা নাই? ইমান ডাঙৰ শিল্পীয়ে ন্যায় নাপায় নেকি? আচৰিত কথা। মোৰ মতে হত্যাকাৰীক আপোনালোকে কওকচোন, হত্যাকাৰীক জানি বুজি আপোনালোকে কি কৰিব? কি শাস্তি দিবলৈ লাগিব? মোৰ মতেতো ফাঁচি দিবলৈ লাগিব। ফাঁচি দিয়া নিয়ম নাই বুলি কৈছে মানুহবিলাকে, কিন্তু এইটো নামানো। ইমান ডাঙৰ শিল্পীক যদি হত্যা কৰিছিল, তেতিয়াহ'লে সিহঁতক কিয় ৰাখি থৈ আছে? জেলৰ ভিতৰত কিয় ৰাখি থৈ আছে? আনক না, বাহিৰত আনক, বাহিৰত ওলাই আনক। যদি চৰকাৰে ন্যায় দিব নোৱাৰে, পাব্লিকৰ হাতত এৰি দিয়ক, পাব্লিকে ন্যায় দিব। চেমকানো সিদ্ধাৰ্থক কি শাস্তি দিব লাগিব? পাব্লিকে দিব। যদি চৰকাৰে ভয় খাই আছে জুবিনদাক নিয়ে। ঠিক আছে, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব। আমাৰ ন্যায়ৰ বাবে মই এটা আপডেটছ লৈ আহিলোঁ, সেইটো আপোনালোকে চাই ল'ব। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাবা ক'ত আহি আছে। মই ৰাতি ভিডিঅ' বনাই দিলোঁ, আপোনালোকে কৈ আছে যে জুবিনদাৰ ন্যায় লাগিব বুলি আৰু ভিডিঅ' লাগিব বুলি। ঠিক আছে, ভিডিঅ'টো চাই লোৱা। পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' আপোনালোকে চাই আছা প্লিজ কমেণ্ট কৰি জনাই দিব। কোনটো ডিষ্ট্ৰিক্টৰ পৰা আৰু কি নাম আপোনালোকৰ মোক কমেণ্ট কৰি জনাই দিব দেই। আৰু যদি জুবিনদাৰ ডাঙৰ ফেন হয়, জুবিনদাক ভাল পালে এটা লাইক কৰি দিব ভিডিঅ'টো। আৰু জুবিনদাক যদি ইমানকৈ ন্যায় লাগে জুবিনদাৰ বাবে, শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো, যাতে আমাৰ সকলো ধৰণৰ জুবিনদাৰ বাবে ডাঙৰ ডাঙৰ ফেনবিলাক দেখি এইটো ভিডিঅ' শ্বেয়াৰ কৰি মানে জুবিনদাৰ ন্যায় সোনকালে পাওক। সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ভাল লাগিলে এটা ছাবস্ক্ৰাইব কৰি দিব দেই বন্ধু বান্ধৱী। ঠিক আছে, ভিডিঅ'টো চাই ল'ব আৰু কমেণ্ট কৰিব নাপাহৰিব। ঠিক আছে, চাই লোৱা। জুবিন আমাৰ প্ৰাণৰ আপোন, আমি ন্যায় বিচাৰিমে, হাজাৰ বাৰ বিচাৰিম। জেলতো যদি ভৰাই তেতিয়াও ন্যায় বিচাৰিম। ৰাজনীতি কৰিছে বুলি কওক, আমি কৈ থাক তেওঁ জীৱকে। পৃথিৱীৰ সব মানুহে জানে ন্যায়ালয়ে দিব, আৰু ন্যায়ালয়ে ন্যায় দিবৰ কাৰণে চাৰ্জশ্বিটখনটো ষ্ট্ৰংকে বনাব লাগিব। অপৰাধীবিলাকৰ ওপৰত এনকুৱাৰী হ'ব লাগিব, তদন্ত হ'ব লাগিব, চাৰ্জশ্বিট ষ্ট্ৰং বনাব লাগিব। এতিয়া তেওঁলোকে যিখন চাৰ্জশ্বিট বনাইছে, প্ৰথমতে তেওঁইতো কৈছিলে ন্যায় আমি দিম, ন্যায় বিজেপিয়ে দিব। এতিয়া কৈছে ন্যায়ালয় দিব। আমি জানো ন্যায়ালয় দিব, বাট তেওঁলোকে যিখন চাৰ্জশ্বিট বনাইছে, আফটাৰ ইলেকশ্যন এমাহ দুমাহ তিনিমাহ পিছত গোটেইকেইজনে জামিন লৈ পানি মানুহৰ আগত তিল গিলাই ঘূৰি ফুৰিব। আৰু এদিন ক'ব যে এইকেইজন মানুহ দুখমুক্ত। সেইধৰণেইতো চাৰ্জশ্বিট বনাইছে, সেইকাৰণেইতো তেওঁলোকে CBIক নিদিলে। আৰু তেওঁ কি কৈছে, আপুনি ৰাজনীতি কৰিছোঁ। জুবিনৰ ন্যায় বিচৰাটো প্ৰাণৰ মানুহজনৰ। মোৰ ঘৰত দেউতা মৰিছে, মোৰ মা মৰিছে, মোৰ ল'ৰা কোনোবা মৰিছে, কোনোবাই মাৰ্ডাৰ কৰি গৈছে, আৰু মই বাৰে বাৰে ন্যায় বিচাৰোঁ, কোনোবাই যদি কৈ ৰাজনীতি কৰিছে, ক'বলৈ দিয়ক। জুবিন আমাৰ প্ৰাণৰ আপোন, আমি ন্যায় বিচাৰিমে, হাজাৰ বাৰ বিচাৰিম। জেলতো যদি ভৰাই তেতিয়াও ন্যায় বিচাৰিম। ৰাজনীতি কৰিছে বুলি কওক, আমি কৈ থাক তেওঁ জীৱকে। সেইটোৱেতো তেওঁ আচল ৰাজনীতি। গতিকে আমি ন্যায় বিচাৰিম।
প্ৰাণৰ আপোন মানুহজনৰ ন্যায় বিচৰাটো কেনেবাকৈ ৰাজনীতি হ'ব পাৰে নেকি? আমি ভাবোঁ এইটো ৰাজনীতি নহয়। আমি ন্যায় বিচাৰিম আৰু আমাক ন্যায় দিব লাগিব। আৰু আকৌ কৈছোঁ আপোনালোকৰ আগত, এইখন চৰকাৰে ন্যায় নিদিয়ে বুলি কেনেকৈ গম পালোঁ? গম পাই গ'লোঁ তেওঁৰ নাটক, গম পাই গ'লোঁ তেওঁলোকে কি কৰি আছে, অন্যায় অবিচাৰ অনিয়ম নাটক কৰি আছে, আমি দেখি আছোঁ। জুবিনৰ হত্যাকাৰীক ন্যায় দিবলৈ বিচাৰটো বাদ দিয়ক, বচাবলৈ তেওঁলোকে চেষ্টা কৰি আছে। সেইকাৰণে কৈছোঁ, যদি ন্যায় বিচাৰিছে তেতিয়াহ'লে এইখন চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰিব লাগিব। তেওঁ কেনেকৈ ন্যায় দিব মোক কথাটো বুজাই দিয়কচোন। আপোনালোকে তেওঁ কিয় নুসুধিলে? কোনোবা চৰকাৰে ন্যায় দিয়ে নেকি? ন্যায় কোনে দিয়ে? ন্যায়টো আমিতো দিলোৱে, আমিতো কোৰ্টত চাৰ্জশ্বিট দিয়ে দিলোঁ। চৰকাৰে চাৰ্জশ্বিট দিব পাৰে না। চৰকাৰৰ ন্যায় দিয়াত চৰকাৰৰ দায়িত্ব আমিতো পালন কৰিলোঁ। তেওঁ ন্যায় কেনেকৈ দিব? তেওঁ জাজৰ কাৰণে ইলেকশ্যন খেলিছে নে চৰকাৰ বনোৱাৰ কাৰণে? সেইকাৰণে মই ভাবোঁ এবাৰ সাংবাদিকসকলে তেওঁক সুধিব যে আপুনি ন্যায়টো কেনেকৈ দিব, মোক বুজাই দিয়ক। যে মুখ্যমন্ত্ৰী এজনে কেনেকৈ ন্যায় দিব পাৰে আমাক চিম্পুল ভাষাত বুজাই দিয়ক। মুখ্যমন্ত্ৰীয়ে কাৰোবাক ফাঁচীৰ অৰ্ডাৰ দিব পাৰে, মুখ্যমন্ত্ৰীয়ে কাৰোবাক জেল দিব পাৰে। তাৰমানে আজি কংগ্ৰেছে কি কৈছে যে আমাৰ হাইকোৰ্টৰ ওপৰত আস্থা নাই, আমাৰ জাজৰ ওপৰত আস্থা নাই, আমি নিজে ন্যায় দিম। এইটো কেনেকৈ ন্যায় দিয়ে? তেনেকৈ যদি ন্যায় দিব পাৰিলেহেঁতেন, মোৰ লিষ্টত কিমান আছে মই ন্যায় দিয়ে দিলোঁহেঁতেন। আমিতো ন্যায় তেনেকৈ দিব নোৱাৰোঁ। ন্যায় যদি মুখ্যমন্ত্ৰীয়ে ন্যায় দিব পাৰিলেহেঁতেন, যাকে বেয়া পায় তাকে ন্যায় দি দিলেহেঁতেন। আমাৰ গণতন্ত্ৰত ন্যায় দিয়াৰ অধিকাৰ অকল জাজৰ আছে। সেইকাৰণে তেওঁলোকে ইলেকশ্যনত এই দুখদায়ক ঘটনাটোক লৈ ৰাজনীতি কৰিব নালাগে। আৰু সেইকাৰণে আমি ইলেকশ্যনত এই কথাটোৰ পৰা আমি দূৰত আছোঁ। মানে ইলেকশ্যনৰ পিছত আৰু কি হয় মই ক'ব নোৱাৰোঁ। এতিয়াতো প্ৰতিদিন পেপাৰ হৈ থকা নাই, প্ৰতিদিনটো কংগ্ৰেছৰ লিফলেট হৈ আছে। জ্বলাই দিয়াটোক মই ছাপোৰ্ট নকৰোঁ, কিন্তু প্ৰতিদিন পেপাৰ হৈ আছে নেকি? প্ৰতিদিনটো এখন চিধা চিধি কংগ্ৰেছৰ লিফলেট হয়। সেইকাৰণে মানুহৰতো প্ৰতিদিনৰ ওপৰত বহুত খং উঠি আছে। যিমানবিলাক এখন লিফলেট টাইপ হৈ আছে নে নাই? প্ৰতিদিনখন পেপাৰ হৈ আছে নেকি? প্ৰতিদিনখন কংগ্ৰেছৰ এখন লিফলেট হৈ আছে। মই জ্বলাই দিয়াটোক সমৰ্থন নকৰোঁ, কিন্তু ইলেকশ্যনৰ পিছত অসমৰ ৰাইজৰ লগত প্ৰতিদিন সম্পৰ্কে ময়ো কথা পাতিম যে আচলতে আমি প্ৰতিদিন পঢ়ি থাকিলে অসমখন কিমান পিছুৱাই যাব, এই কথাটো চিন্তা কৰাৰ সময় আহি পৰিছে। প্ৰতিদিনে কোনদিনাখন বাতৰি কাকতত ভাল কথা লিখিছে কওক? এজন যে টকা নোপোৱাকৈ চৰকাৰী চাকৰি পোৱা ল'ৰা এজনৰ জীৱন কাহিনী আজিলৈকে লিখিছে নেকি? যে এইজন তৰকাৰী বেপাৰীৰ ল'ৰা চৰকাৰী চাকৰি পালে, গতিকে অসমৰ সকলো ল'ৰাই পঢ়িব লাগে, ক'ৰবাত লিখিছে নেকি? গতিকে প্ৰতিদিনৰ ওপৰত মানুহৰ বহুত খং আছে। মই জ্বলাই দিয়া অগণতান্ত্ৰিক কামক মই সমালোচনা কৰোঁ, কিন্তু মই ভাবোঁ যে অসমৰ ৰাইজে প্ৰতিদিন পঢ়া বাদ দিব লাগে। এই অগণতান্ত্ৰিক কাৰ্যৰ বাবে মই একো ব্যৱস্থা নলওঁ, কাৰণ এতিয়া মই প্ৰাৰ্থী এজন, আৰু প্ৰতিদিন জ্বলাই দিব পাৰে, প্ৰতিদিন কিবা কৰিব পাৰে। আৰক্ষীত প্ৰতিদিনে কেছ দিয়ক, প্ৰতিদিনৰ যি ক'ব লগা আছে প্ৰতিদিনে গৈ কওক, কিন্তু চিম্পেথি লোৱাৰ সময় প্ৰতিদিনৰ পাৰ হৈ গ'ল। অসমৰ মানুহে প্ৰতিদিনৰ প্ৰতি এক বিন্দু অসমৰ মানুহৰ সহানুভূতি নাই। এতিয়া কালি আকৌ জঁপিয়াব ষ্টুডিঅ'ত মোৰ কথা কৈ পেলাই, কিন্তু মোৰ কোনো আপত্তি নাই, কাৰণ প্ৰতিদিনৰ লগত যুঁজ কৰিয়ে মই ৰাজনীতি কৰিছোঁ আৰু মই কৰি থাকিম। কাৰণ প্ৰতিদিনৰ পেপাৰৰ যিটো সাংবাদিকতা অসমৰ স্বাৰ্থৰ বিৰুদ্ধে। এইটো অসমৰ আজি শিৱসাগৰত কিয় বেয়া পালে? তাৰমানে এজন কেণ্ডিডেটক গালি গালাজ কৰি লিখিছিলে। পেপাৰে এজন কেণ্ডিডেটক গালি গালাজ কৰে নেকি কওকচোন? পেপাৰে কোনোবা প্ৰাৰ্থীক সমৰ্থন কৰে নেকি? নিশ্চয় কোনোবা এজন কেণ্ডিডেটৰ কথা বেয়াকৈ লিখিছিলে। কেনেকৈ লিখিব বেয়াকৈ? তেওঁলোক পেপাৰ যদি সকলোৰে কথা সমানে লিখিব লাগিবনে নাই? আজি মোৰতো শ্ৰাদ্ধই উঠাই থাকে ৰাতিয়ে দিনে,
আৰু এতিয়া মোক প্ৰশ্ন সুধি মোৰ পৰা কি চিম্পেথি পাব? ৰাতিয়ে দিনে মোৰ শ্ৰাদ্ধ উঠাই নাথাকে জানো? মোৰ দেউতা, মা, ল'ৰা, ছোৱালী কাকোৱেতো এৰি দিয়া নাই। দিছে নেকি কাবাকে? সেইকাৰণে কিবা আছে, পুলিচত কেছ দিয়ক, ইলেকশ্যন কমিশ্যনে চাব। আজিতো আমাৰ চোৱা দায়িত্বও নহয়। গৌৰৱ গগৈ মন্তব্য এটা কৰিছে, যদি কংগ্ৰেছ চৰকাৰ আহে পাকিস্তানত যদি আহে, আপুনি কওক যে পাকিস্তানত যদি আহে কি কি হ'ব? অসমততো নাহে। যদি পাকিস্তানত আহে কি কি হ'ব মোক কওক। প্ৰথমতে মই তেওঁক সুধিম যে তেওঁৰ পৰিবাৰৰ পাকিস্তান একাউণ্টটো এফিডেভিটত কিয় শ্ব' কৰে? পাকিস্তানতো দৰমহা লৈছিলে, আমাৰ হাততে প্ৰমাণ আছে। সেই একাউণ্টটো কিয় শ্ব' কৰা নাই? ক্ল'জ হ'লেওতো শ্ব' কৰিব লাগিছিল একাউণ্ট। গতিকে প্ৰশ্ন আহিব যে পাকিস্তানৰ একাউণ্টটো এফিডেভিটত কিয় দেখুওৱা নাই? আপোনালোকেতো নুসুধে এইবিলাক কথা, গতিকে ময়ে আইডিয়া দি দিছোঁ, সোধে যদি সুধিব। সেই অভিযোগসমূহ দিছিল নেকি তাতে? ক'ত? মই কিয় দিব লাগে ভাই? মই প্ৰেছ কনফাৰেঞ্চ কৰি দিছিলোঁ, আৰু কিয় দিব লাগে? আমিতো কৈছোঁ যে কাৰো নমিনেশ্যন কেঞ্চেল যোৱাটো নিবিচাৰোঁ। সেইকাৰণে আপোনালোকেতো প্ৰশ্নটো সোধা নাই যে পাকিস্তানৰ একাউণ্টটো ক'ত গ'ল বুলি। আপুনি প্ৰতিদিনৰ হয়নে নহয়?